মৰ্নিং সো সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালো ৰাতিপুৱাই গা পা ধুই ধূপচাকি জ্বলাই এতিয়া মানে চাও খালো চাহ পিঠা খালো আৰু এফালে মোৰ আমাৰ মানে অনুজৰ বা মানে মোৰ ভাগিনে ভতিজা হয় কি বুলি কয় ভাগিনে ভতিজা তো তাই হেদিনা মই সবকে শপিঙৰ ভিডিঅ' দেখাইছিলো এয়া চক মই তাইক এইটো ফ্ৰক দিছো কিমান ধুনীয়া লাগিছে কিমান কিউট লাগিছে হয় নহয় সো হে আৰু সবে আমি চাহটা খালো আৰু এতিয়া তাই অলপ ফুৰিব যাবলৈ ওলাইছে তো দেখুৱাই দিলো আপোনালোকক এয়া ফ্ৰক চক তাইক মই যে দিছিলো কিমান মৰম লাগিছে হয় নহয় তো সবকে মোৰ ফালৰ পৰা বহুত 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 হেপী ৰঙালী বিহু তো এতিয়া আমি যাব লৈছো ফুৰিবলৈ তো বা অনুজৰ বা আৰু মই আৰু মা শাহুমা পুৰা ডিসকাশন চলি আছে কি কোনে কি পিন্ধিব কি নিপিন্ধিব সেইবোৰে ডিসকাশন আৰু বা আৰু মই এই ওচৰে খুৰা মানে অনুজৰ ককা সৰু ককা ঘৰলৈ আহিছো সেৱা কৰিবলৈ বিহু বুলি হেল্ল' গাইজ তো এতিয়া আমি গৈ আছো বলে কেকুৰি কেকুৰি ঢকুৱাখানা কেকুৰি ডাবিগেছ ভিলেজ কেকুৰি মানে এবাৰ শহুৰ আৰু শহুৰে হয় নি শহুৰৰ ঘৰত ঘৰলৈ গৈ আছো মাতিছে মানে ভাত খাবলৈ তালৈ গৈ আছো বিহু বুলি তালৈ গৈ আছো আৰু কলৈনো যাম কিমান দিনৰ পিছত ঘৰলৈ আহিছো ঘৰতে আছো আৰু কলৈকো ফুৰিব যোৱা নাই গাঁৱতে ভাল লাগিছে ইমান টাউনত থাকি গাঁৱত বহুত দিনৰ পিছত আহিলে ভাল লাগে গাঁৱত থাকি আৰু এইফালে চক বিহু ল'ৰা ছোৱালী বিহু মাৰি আছে গাঁৱে গাঁৱে গৈ ভাল লাগিছে এইবোৰ চব চাই সেয়াই আৰু যাম এতিয়া তাত ভিন্ন পাৰ হৈ গ'ল ভালে বাই কি খাই আছে চাওক মুৰ্গী ঠেং কুকুৰা ঠেং পুৰি লৈ মস্তি লাগে খাবা এয়া চাওক মজা খাবা নি আহিব পৰাৰ পৰা পুৰা চলি আছে কাৰ্য আমাৰ কটাকটি তো খানা খাম আৰু চবে মিলি মজাকে আহিব পৰাৰ পৰা পুৰা খানাই চলি আছে তো আহি পায়ে বাহঁতৰ ঘৰলৈ খানাত লাগি গ'লো চবেই তো বাই এতিয়া তেলতে পিঁয়াজ জলকীয়া আৰু হালধি অকণমান দি মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈছে আৰু বায়ে বহুত ধুনীয়া মাংস বনাইছে বাকে আমি চবেই কিবা অকেজন হ'লে বাকে বনাব দিওঁ বায়ে বহুত ধুনীয়া বনায় চ' ইয়াত ৰঙালাও দিলে ৰঙালাও আৰু মাংসখিনি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ লাষ্টত আদা নহৰু অকণমান দি ধুনীয়াকৈ ফ্ৰাই কৰি লৈ অলপ পানী দি পেলাই বইল কৰি লৈছে আৰু চব কিমান ধুনীয়া ৰঙা হৈছে মাংসখিনি আৰু টেষ্টিও হৈছিলে চব্জিও বনি আছে এফালে মই ঘূৰি ফুৰিছোঁ এইবোৰ চাই ফুল চাই বহুত ফুল আছে কপৌ ফুলবোৰ কিমান ধুনীয়া লাগিছে চব আৰু চুলিটো মেলি ল'লোঁ অলপ ৰাতিপুৱা ধুইছিলোঁ যে অকণমান ভিতৰত মানে কি তিতি আছে সেইকাৰণে মেলি ল'লোঁ আজি পুৰা ৰ'দ দিছে কালি ইমান বৰষুণ আছিলে আজি পুৰা ৰ'দ বড়ো ধান কৰিছে কিমান ধুনীয়া লাগিছে হাঁহ চৰি আছে গাঁৱত কিবা ভাল লাগে গাঁৱৰ পৰিৱেশটোৱে ভাল মানে পকা ধানৰ মাজে মাজে সৰু সৰু আলি সৰু আলি এইবোৰ কি লাগিছে বাই কৈ দিয়ক তিতা কেৰেলা বা বায়ে মোক ঘৰলৈ লৈ যাবলৈ কৈ আছে জাতিলাও কিমান ডাঙৰ ডাঙৰ জাতিলাও চক কেমেৰাত সৰুৱে লাগিছে কিন্তু ঢেৰ হৈছে জাতিলাও এইবোৰ চাওক জাতিলাও কিমান ডাঙৰ ডাঙৰ ইমান ফ্ৰেছ ভেজিটেবল কবি এয়া চব কবিটোৰ পৰা কাটি দিয়াৰ পাছত আকৌ একেজোপা গছতে চাৰিটা ওলাইছে কবি
একেজোপাতে চাৰিটা চাৰিটা ওলাইছে সিজোপাত চোৱা কিমান গাল কবি লাগিছে এইবোৰ আমাৰ জিলমিল এইবোৰ জিলমিল গোমধান বেঙেনা বহুত লাগিছে বেঙেনা বহুত ঢেৰ লাগিছে সেইজোপা তিতা কেৰেলা লগা নাই চাগে এতিয়ালৈকে তলত লাগি আছে ন তিতা কেৰেলা গোন্ধ একদম আমি বিহু এনেকৈ চেলিব্ৰেট কৰি আছোঁ বিহু বুলি কি নাচি বাগি থাকিলে বিহু নহয় হয় নহয় ঘৰ আহি পালোঁ আহি পাই এতিয়া আকৌ ঢকুৱাখানা চাৰিআলি যাব লাগিব মানে আমাৰ এইকণৰ পৰা আছে আধা ঘণ্টামান লাগে আৰু ঢকুৱাখানা চাৰিআলি মানে যাওঁ বিশেষ কাম নাই কাইলৈ মাহঁত আহিব মানে মোৰ মা দেউতাহঁত আহিব সেইটো কাৰণে কিছুমান বজাৰ কৰিবলৈ আছে সেয়াকে কৰিবলৈ যাওঁ চ' আপোনালোকে চাই থাকক ভিডিঅ'টো কেনেকুৱা পায় জনাব ঠিক আছে নেক্সট ডে দিনত ব্লগ কৰিব নোৱাৰিলোঁ তো ৰাতি পূৰা এনজয় কৰিছোঁ ঘৰৰ চবেই হেল্ল' গাইজ গুড ইভিনিং তো আজি নেক্সট ডে মাহঁত আজি ৰাতিপুৱাই গ'ল মাহঁত 8:30 মানতে গ'ল আপোনালোকে চালে আমি কালি ৰাতি কিমান এনজয় কৰিলোঁ কি কৰিলোঁ ব্লগ ইমান ভালকৈ বনাব নোৱাৰিলোঁ বনাব মন আছিলে কিন্তু আলহী দুলহী কোনোবা আহিয়ে থাকে চ' বিজি হৈ আছিলোঁ সেইকাৰণে ব্লগ ভালকৈ বনাব নোৱাৰিলোঁ বাট যিবোৰ আপোনালোকক দেখুৱাব পাৰিলোঁ দেখুৱালোঁ আৰু আপোনালোকে জনাব কেনেকুৱা পালে ব্লগটো তো ইয়াতে সামৰো ব্লগ বহুত দীঘল হৈ যাব নহ'লে চ' লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো তো গুড নাইট বাই বাই এণ্ড টেক কেয়াৰ বাই